নমস্কাৰ সকলোকে পুনৰ স্বাগতম মোৰ নতুন এটা ব্লগলৈ। আজি আমি আহিছোঁ আমাৰ হোষ্টেলৰ ওচৰতে থকা মোৰ লগৰজনীৰ ৰুমত। আমি আজি ভালকে এসাঁজ খাওঁ বুলি আহিলোঁ দেই। বহুত দিন ঘৰৰ নিজৰ হাতে বনোৱা খানা খোৱা নাই, সেইকাৰণে আমি তিনিজনীয়ে লগ লাগি ভাবিলোঁ আজি ইয়াতে লগে ভাগে এসাঁজ খাওঁ। এয়া দেখিছেনে, দুইজনীয়ে কামত লাগিছে। এয়া জেবা, এয়া হৈছে আমাৰ মেঘা, মানে মেঘালী আৰু। এতিয়া নহৰু কাটিছে। এইফালে ব্ৰইলাৰ মাংস আনিছিলোঁ। ব্ৰইলাৰ মাংস জানেই নহয় কিমান লেতেৰা ওলায়, সেইকাৰণে বইল কৰি পেলাই দিয়া হৈছে। চাবচোন কিমান গেলা ওলাইছে। ভিডিঅ'টো শ্বুট কৰা বহুত দিনে হৈছিলে, কিন্তু সময়ৰ অভাৱতহে ভিডিঅ'টো দিয়া হোৱা নাছিলে দেই। খতম নেহি হোগা। ডাইৰেক্ট ব্ৰেকআপ হ'ল হেনো পিঁয়াজৰ লগত। চাওঁ চকু পানী চাওঁ চকুকেইটা চাওঁ। ইমানটো এও তাইক দেখি ট্ৰেজেডি হৈ গৈছে। ইমানে মানে বন্ধুত্ব মানে। এতিয়া এইটো পেষ্ট বনাব আপুনি ন? পাষ্ট এইটো টেষ্টি খানা বনিবলৈ গৈ আছে। ভিডিঅ'টো দেখাত বৰ ধুনীয়া লাগিছে, কিন্তু এতিয়া খানাটো কি হয় এইটো ঢাকি থৈ দিবা চাগে ন? এইখনৰ পৰা হেৰি কি কয় ভইচটো নাহিব ভালকৈ। ৰেচিপি গাইছ, ৰেচিপি ইমান ধুনীয়াকৈ বনাইছে, মুখৰ এক্সপ্ৰেছন চাওক। পিঁয়াজো কাটিবলৈ পাহৰি গ'ল, সেইকাৰণে তাইক কেৰাহীতে এইটো এক্সট্ৰা টেলেণ্ট বুলি কয়। গোটা পিঁয়াজ চাগে ন? শিকি লওক গাইছ, কামত আহিব। গোটা পিঁয়াজ আৰু অলপ পিছত দেখাম ন, খানাটো আধা বনাৰ পিছত। এয়া ভিডিঅ' কলত পাতি অ' বা হাই বুলি কৈ দিয়া, ব্লগ বনাই আছো। ঢালি দিলে গাইছ। আধা কেজি মাংসৰ লগত 1 কেজি আলু। কি আছিলে, কিমান ভিতৰত এটা জালুক নে কি বুলি কয় যে ডাইলগটো। এইটো ৰেচিপি আপোনালোকক শিকাবলৈ ভয় লাগে, কাৰণ এইটো বহুত ধুনীয়া ৰেচিপি হয়, সেইকাৰণে মই গোটেইটো নাই দেখুৱা। আমি গাইছ খানা বনাই এতিয়া শুইছে ৰান্ধনি। সেইজনী বিচনাখন আছিলে বেলেগৰ, কিন্তু কাবু কৰিলোঁ আমি। এইবোৰ ডিলিট কৰি দিওঁ। মোৰ ষ্টৰেজ ফাইনেলি গোন্ধ পাইছেনে আপোনালোকে বাৰু? ধোঁৱা ওলাইছে, মই গোন্ধ ঠেলা ঠেলি হৈছে গাইজ ভাতৰ লগত। কোনোবাই হাত মাৰি দিছে। এয়া চাওক, ৰাহুৱে 1 প্লেট লৈছে, এখেতেও দিবলৈ চেষ্টা কৰিছে পুৰা। প্লেটে এবাৰে দিয়ে হেনো, চিষ্টেম আছে ইয়াত। পানী ঢালি দিলে গাই চাওক, কৰা কৰি হ'ব। বাই চান্স যদি মোলে কম হয়। বাই বাই, আমি গৈছো। কেনেকুৱা লাগিলে আহি কোৱা? এদিনত 1 মাহৰ খানা খালে। এতিয়া আমি গৈ আছো, মই যাম জেললৈ আৰু এই যাব আপোন ঘৰ। এও যাব আৰু আধা জেল আধা ঘৰ। এয়া আমি কলেজলৈ অহা ভাগি গৈছো। তোমাৰ পেটৰ অৱস্থাটো কোৱা?
পেটৰ অৱস্থা পেটটো পুৰা ফুল হৈ আছে গাইজ ৰবি ব্লগ বনাব আছে তাই ফোনতো পাতি আছে প্লাছ ব্লগ মোৰ পুৰা পেটটো ফুল হৈ আছে আজি আমি একো নাখাওঁ আৰু ৰাতি ব্ৰত কৰিম কচমৰ টেষ্টটো কাৰণ আমাৰ মুখৰ টেষ্টটো গুচি যাবগে এয়া মই মোৰ জেললৈ এতিয়া যাম আৰু এইটো দেখিব পাইছে বহুত ষ্টেণ্ডাৰ্ড জেল হয় আৰু এই ভাগৰ জেলখন এইখন এও যাব আৰু বহুত ভাল গাইজ তাই ভাগৰখন অকণমান ভাল লেতেৰা নহয় মোৰ নিচিনা লেতেৰা নহয় মানে মুখখন চাফাই বাই বাই